পাব্লিচিটি ষ্টাণ্ডৰ বিপৰীতে নিজৰে দলৰ বাঘা বাঘা নেতাসকলৰ সম্পত্তিৰ তালিকা। এয়া কংগ্ৰেছৰ শীৰ্ষ মহলৰ কাহিনী। জনজাতীয় ৰাইজক অপমান কৰিবলৈ গৈ পাব্লিচিটি ষ্টাণ্ড ঠিকেই কৰিলে গৌৰৱ গগৈয়ে, কিন্তু নিজৰে দলৰ বাঘা বাঘা নেতাৰ সম্পত্তিৰ তালিকা জানো ৰাজহুৱা কৰিবলৈ সাহস আছে গৌৰৱ গগৈ? গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ কাৰ্বি আংলঙত আহি পেলাই যি মন্তব্য দাঙি ধৰিছে, আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। সেই হিচাপে চাব গ'লে আপোনাৰ অখিল গগৈ ডাঙৰীয়াতো তেওঁৰ ঘৰৰ কথা কৈছে, পদূলিৰ কথাও কৈছে, গুৰুগ্ৰামত ঘৰ আছে, অষ্ট্ৰেলিয়াত ঘৰ আছে, সেইবোৰ ঘৰ তেওঁ ৰাজহুৱা কৰি দিব লাগে। নিজৰ পিতৃয়ে নিৰ্মাণ কৰা বৃহৎ অট্টালিকাসমূহৰ পৰা কেতিয়া লাইভ কৰিব গৌৰৱ গগৈয়ে? দিল্লী, ইংলেণ্ড আদিত যিমান সম্পত্তি তেওঁলোকৰ আছে তাক জানো লুকাই ৰাখিব পাৰিব? অদ্ভুত পৰিৱেশে অবৈধ তালিকাখন কেতিয়া ৰাজহুৱা কৰিব গৌৰৱ গগৈয়ে? পাহাৰখন যি অট্টালিকা পদবীত বদলে বনাইছে তাৰ সন্মুখৰ পৰা পডকাষ্ট কৰিবলৈ সাহস আছেনে গৌৰৱ গগৈ? ঘৰৰ সৰকাৰে নিৰ্মাণ কৰা লখিমপুৰ মিছনৰ এই ঘৰটোৰ আগত কেতিয়া পডকাষ্ট কৰিব গৌৰৱ গগৈ? এইটো এটা কোনো ৰিজৰ্ট নহয়, এইটো এটা বৃহৎ ৰাজপ্ৰসাদ, এক প্ৰকাৰৰ কংগ্ৰেছৰ শীৰ্ষ মহল। কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ এই বৃহৎ অট্টালিকাটোত আছে অত্যাধুনিক সা সুবিধা। ইমান এখন শীৰ্ষ মহল সদৃশ্যাতি অট্টালিকা থকাৰ পাছতো কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৩০০ কিলোমিটাৰ বাট কৰি বাই এগৰাকী জনজাতীয় নেতাক কিয় অপমান কৰিলে? মীৰা বৰঠাকুৰ বাইদেউৰ সম্পত্তিৰ তালিকাখনো কিন্তু কম দীঘলীয়া নহয়। কোনো MP বা বিধায়ক হিচাপে নিৰ্বাচিত নোহোৱাৰ পাছতো গুৱাহাটীৰ মাজমজিয়াত তেখেতে এটা বৃহৎ শীৰ্ষ মহল বনাইছে। এই শীৰ্ষ মহলটোৰ সন্মুখত এটা দিল বনাব নোৱাৰিলে নে গৌৰৱ গগৈ? ৱাজিদ আলী চৌধুৰী, নুৰ জামান চৰকাৰ, M.H. চৌধুৰীৰ দৰে কংগ্ৰেছৰ এটা সময়ত বাঘা বাঘা নেতাৰ গুৱাহাটীত যি বৃহৎ হোটেল আছে তাৰ হিচাপ জানো দিব পাৰিব গৌৰৱ গগৈ? বাকী নুৰুল হুদা বা কংগ্ৰেছৰ আন নেতাসকলৰ যদি মই সম্পত্তিৰ তালিকাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এই ভিডিঅ'টো মই কেতিয়াও শেষেই কৰিব নোৱাৰিম। এতিয়া কথাটো হ'ল, নিজৰ দলৰে নেতাসকলৰ এনে সম্পত্তিৰ তালিকা থকাৰ পাছতো কিয় গৌৰৱ গগৈয়ে এজন জনজাতীয় নেতাক অপমান কৰিলে? স্বাভাৱিকতে এই পাব্লিচিটি ষ্টাণ্ডৰ পাছত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে কাৰ্বি আংলঙত। কংগ্ৰেছৰ শাসনকালত হিংসা কিংবা দুৰ্নীতিৰে জৰ্জৰিত কাৰ্বি আংলঙত বৰ্তমান চৰকাৰে উন্নয়নৰ জোৱাৰ অনাৰ বাবেই হতাশ হৈছে নেকি কংগ্ৰেছ? কেৱল জনজাতীয় নেতাক অপমানে কৰি থাকিব দাদাই, নে কেতিয়াবা মাত মাতিব নিজৰ তথা দলৰ নেতাসকলৰ শীৰ্ষ মহলৰ বিৰুদ্ধে?